কবিতা মাঝিটা মূল হত্যা করে, হিমন্ত বিশ্ব মূল হত্যা করে। একদম এনেকে হাউলি পৰিছে। বিজেপিয়ে এতিয়া কৰিছে কি, জুবিনৰ অনুৰাগীক দুভাগ কৰিছে। জুবিন দাক অন্যায়ভাৱে মাৰিলে আমি 10 ডিচেম্বৰলৈকে অপেক্ষা কৰি আছোঁ। মাননীয় মুখ্যমন্ত্ৰী ন্যায় দিব পাৰিবনে? চলক জানি লওক এই ভিডিঅ'টোৰ মাধ্যমত। তাৰপিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ'টোৰ শেষত। আৰু আপুনি চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আমাক নীতিকে আমাৰ তদন্ত লাগিব, পবিত্ৰ মাঝিৰ ওপৰত তদন্ত লাগিব, আমাক তদন্ত লাগে, আমাক ন্যায় লাগে। পবিত্ৰ মাঝিৰ বাগানত পবিত্ৰ মাঝিটা মূল হত্যা কৰে, হিমন্ত বিশ্ব মূল হত্যা কৰে, মূল হত্যাকাৰী হিমন্ত বিশ্ব শৰ্মা পবিত্ৰ মাঝিৰ এদিকে ভয়াল মূল হত্যাকাৰী, হিমন্ত বিশ্ব মূল হত্যাকাৰী, পবিত্ৰ মাঝিটা মূল হত্যাকাৰী, পবিত্ৰ মাঝি। বিজেপিয়ে এতিয়া কৰিছে কি, জুবিনৰ অনুৰাগীক দুভাগ কৰিছে। আমাৰ জুবিনৰ অনুৰাগী দুভাগ নহয়, সমগ্ৰ ৱৰ্ল্ডত ভাৰতবৰ্ষত জুবিনৰ এটাই অনুৰাগী আছে, সেয়া হ'ল জুবিন অনুৰাগী। আমি জুবিন অনুৰাগীক সকলোৱে আজি জাষ্টিছ বিচাৰিছো। জুবিন গাৰ্গে ন্যায় যদি নাপায়, সেই ন্যায় কাঢ়ি আনিবৰ বাবে অসমৰ ৰাইজ দৃঢ় প্ৰতিজ্ঞ। জুবিন গাৰ্গে ন্যায় নোপোৱালৈ আন্দোলন আৰু সংগ্ৰামখন কিন্তু চলিব। জুবিন দাক মৃত্যুমুখলৈ ঠেলি দিয়া মূল জগৰীয়া মানুহগৰাকী অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱাকালি বিধানসভাৰ কথাত স্পষ্টকৈ প্ৰকাশ কৰিছে। বিধানসভাৰ মজিয়াত কৈছে 8 বছৰ আগৰ পৰাই বোলে সত্য আৰু ষড়যন্ত্ৰ ৰচনা কৰিছে। এতিয়া 5 বছৰ হ'ল মুখ্যমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। 5 বছৰ হ'ল গৃহমন্ত্ৰী কোন হৈ আছে? হিমন্ত বিশ্ব শৰ্মা। 5 বছৰ জুবিন গাৰ্গ ডাঙৰীয়াক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰি থকা মানুহবোৰক কিয় কৰায়ত্ব কৰে? কি ক'ম আৰু, জুবিনৰ কাৰণে কিমান দুখ লাগিছে সেইটো আৰু ভাষাৰে বুজাব নোৱাৰো। কিমানখিনি দুখ পাইছো সেইটো আমি নিজে অন্তৰেদিহে জানো। তাৰপিছতো তাৰমানে এতিয়া কি কৰিম, জাষ্টিছ জাষ্টিছ লিখিয়ে আছো, জাষ্টিছ আৰু কিমান লিখিম। এতিয়া হাত এখন ভাঙিছে, তথাপিতো এখন হাতে দিয়ে টেবুলত থৈ মোবাইলটো হ'লেও মই জাষ্টিছ লিখি আছো, কিন্তু তথাপি আমি ন্যায় পোৱা নাই। তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছো, তেওঁ যাতে ভালকে ন্যায়টো পায় আৰু এইখিনিয়ে ক'ম। মই গুৱাহাটীৰ পৰা আহিছো, ডাউনটাউনৰ ওচৰৰ পৰা। প্ৰথমতে লাইফ জেকেট পিন্ধি পানীত নামিছিলে, তাৰপিছত লাইফ জেকেটটো হেৰি লাইফ জেকেটটো একজেক্টলি প্ৰথমতে লাইফ জেকেট পিন্ধি পানীত নামিছে। হয় হয়, লাইফ জেকেটটো পিন্ধি পানীত নামি তাৰপিছত লাইফ জেকেটটো মাজতে খুলি দিছে, খুলি দি পেলাই নিজে খুলিছে। নিজে খুলিছে, খুলি পেলাই আপোনাৰ দাদাইটো সাঁতুৰিব জানে, ধুনীয়াকৈ সাঁতুৰিছে মেলিছে। তো সেইবোৰ মানে সেনেকুৱা এটা পৰিৱেশ চলি আছে ধৰক, মানে য'ত ময়ো মানে এনি টাইম সেইটো লক্ষ্য কৰিও থকা নাই, কাৰণ মই যিহেতু মোকো কোনোবাই কৈছিলে চুইমিং কৰিম নেকি, মই নকৰিলোঁ। মই অকণমান ঘৰৰ মানুহকে কথাবোৰ শ্বেয়াৰ কৰিছোঁ, এনেকৈ আহিছোঁ, হেৰি কৰিছোঁ ফোনত অলপ হেৰি, তাৰপিছত অলপ এনেই নেচাৰেল বিউটিটো অকণমান উপভোগ কৰিছোঁ। গতিকে প্ৰথম অৱস্থাত চাই আছিলোঁ। তাৰপিছত মই মানে এনেকৈ খনৰ মানে এনেকৈ আপাৰ ডেক থাকে আৰু লোৱাৰ ডেক থাকে ন, মানে সেই টপত মই অকণমান তাই আৰু মই যিহেতু ছোৱালী, গতিকে তাইৰ লগত অলৰেডি অকণমান বন্ধুত্ব এটা গঢ়ি উঠিছে। কথা চথা তাইৰ লগত পাতি আছোঁ, গতিকে তাইও ক'লে বোলা এবাৰ ওপৰলৈ আমি এনে যাওঁ। তাৰপিছত অকণমান এনে তাতে দুয়োটাই কথা পাতিলোঁ, হেৰি কৰিলোঁ। তেতিয়া কি হৈছে, তেতিয়া আপোনাৰ এই হেৰি এজন আহিছে, দাদা এজন আহি পেলাই মানে হেৰি কৰিছে, মানে খুব মানে পেনিক হৈ পেলাই আহি পেলাই মানে হেৰি চোৱাচোন, মানে কিবা জুবিন দাই মানে এনেকৈ হেৰি আনকনচিয়াছ টাইপ হৈ গৈছে, জল্দি আহাচোন, কিবা মুখেৰে মানে এনেকুৱা ফেন টাইপৰ ওলাইছে। তাৰপিছত লগে লগে দৌৰি গৈছোঁ, আৰু লগে লগে দৌৰি গৈ মানে মই সেইটোৱে দেখিছোঁ, মানে তাতে একদম জুবিন দা একদম আনকনচিয়াছ, লগত গোটেইকেইজন মানুহ আছে যিকেইজন সাঁতুৰি আছিল। তাৰপিছত সিহঁতে, মই গৈ সেইটোৱে দেখিছোঁ, সিহঁতে জুবিন দাক মানে য়টখনলৈকে লৈ আহি আছে, মানে শেখৰ দাহঁত চব আৰু য়টখনলৈকে লৈ আহি আছে। একদম জুবিন দা মানে একদম মই দূৰৰ পৰা সেইটোৱে দেখিছোঁ, একদম এনেকৈ হাউলি পৰিছে, মুখৰ পৰা মানে বগা বগা মই হেৰি দেখিছোঁ। যেতিয়া লৈ আছে একদম এটা হুলস্থুল পৰিৱেশ এটা হৈ গ'ল তাতে। তাৰপিছত আমি যিমানখিনি পাৰোঁ, মই ভগৱানক খালি প্ৰে কৰি আছোঁ, জুবিন দাৰ মানে হাতখন মালিচ কৰি আছোঁ। তাৰপিছত এনেকৈ মানে আগতে গম পাইছিলোঁ যে মানে এনেকৈ
চিজাৰ টাইপ বুলিও এটা মানে অনুমান আহিছে, হ'ব পাৰে ফেন ওলাইছে। কাৰণ মই পটককৈ দেখিলোঁ অকণমান জিভাখনকে মানে দাঁতে উঠে মানে এই জিভা সেনেকৈ দেখিলে কাৰণে মই মানে হাতখন ভৰাই দি পেলাই মানে সেইটো কৰিব দিয়া নাই আৰু। তাৰপিছত একদম তাৰপিছত কোনোবাই আকৌ সেইটো কাম কৰিছে, গতিকে পূৰা মানে এটা হেৰি পৰিৱেশ আৰু মানে কমপ্লিট এটা মানে চবৰে মানে এটা কোনে কি কৰি আছে সেইটো সময়ত মোৰ জাষ্ট মানে এইটোৱে মই ভগৱানক মানে প্ৰাৰ্থনা কৰি আছোঁ আৰু জুবিন দাক চিঞৰি আছোঁ, মই কাণৰ কাষত গৈও চিঞৰি আছোঁ, জুবিন দা চবে চিঞৰি আছে। সন্দীপন দাই হেৰি দিছে, CPR দি আছিলে। তো ইন দ্য মিন টাইম সিহঁতে চাগে হেৰি চেৰি এইবিলাক মেডিকেল টিমৰ লগত যোগাযোগ কৰিলে। তাৰপিছত অলপ পিছত মানে ইয়াত মানে সেইটো টাইমটো একজেক্টলি ক'ব নোৱাৰোঁ। মানে নহয়, প্ৰথমতে পুলিচ আহিলে দুজন, তাহাঁতে CPR দিয়া ষ্টাৰ্ট হ'লে। মানে ইয়াতখন ঘূৰাই পেলাই আমি যিহেতু সেই যিটো পৰ্টত উঠিছিলোঁ তাৰ পৰা আমি হেৰিলৈকে গ'লোঁ ন, মানে প্ৰথমতে যে আইলেণ্ডটোলৈকে গ'লোঁ, তাতে কিমান লাগিছিলে একজেক্টলি 30-40 মিনিটছ তেনেকুৱা লাগিছিলে নেকি। তাৰপিছত আমি আকৌ সেই ওচৰৰ পৰ্ট এটাত আনিলে আৰু তাই মানে সিহঁতে কিবা সেইবিলাক যোগাযোগ মানে কৰিছে চাগে সেনেকুৱা আৰু। মুঠতে আমি খালি সেই জুবিনাৰ ডক্টৰ আহিব লাগে, হেৰি আহিব লাগে, সেইটো হেৰিতে আছোঁ। সেইখিনি সময়ত সিহঁতে সেনেকুৱা ধৰণৰ ষ্টেপ লৈছে, লৈ পেলাই পুলিচ আহিলে। তাৰপিছতে সেই পৰ্টটো পোৱাৰ লগে লগে মেডিকেল টিম আহিছে, মেডিকেল টিম আহি সিহঁতে তাৰপিছত ষ্টাৰ্ট কৰিছে আৰু।